অহাকালিৰ পৰা মেট্ৰিকত অসমীয়া বিষয়ৰ পৰীক্ষা যিহেতু যোৱাকালি ইংৰাজী পৰীক্ষা আছিল, সেইটো পৰীক্ষা শেষ হৈছে আৰু 17 তাৰিখৰ পৰা অসমীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু অসমীয়া পৰীক্ষা যোৱাৰ আগতে তোমালোকে ভিডিঅ'টো চাই যোৱা প্ৰথমৰ পৰা শেষলৈ। পিছত তোমালোকৰ বহুত বিপদ হ'ব পাৰে বা তোমালোকৰ পৰীক্ষাত নম্বৰ কাট খাই যাব পাৰে। কেনেদৰে নম্বৰ বেছি একদম সহজ পদ্ধতি তোমালোকে কেনেদৰে মাৰ্কছ কৰিব পাৰা, ইজিলি হিচাপে তোমালোকে পাছ কৰি যাব পাৰা। অসমীয়াত বহুতো ছাত্ৰ ছাত্ৰী অসমীয়াত বহুত দুৰ্বল হৈ থাকে আৰু অসমীয়াত যিসকল ছাত্ৰ ছাত্ৰী দুৰ্বল তেওঁলোকৰ বাবে এইটো ভিডিঅ' মই বনাইছোঁ। তোমালোকে কম সময়ৰ ভিতৰত ভাল এটা মাৰ্ক কেনেদৰে কৰিব পাৰিবা, আৰু এইটো ভিডিঅ'টো সকলোৱে চোৱা দৰকাৰ আৰু বা নিয়ম সকলোৱে নাজানে অসমীয়াত কেনেদৰে কি কৰিব লাগে প্ৰথমত। আৰু মেট্ৰিক পৰীক্ষাত যিটো 17 তাৰিখৰ পৰা অহাকালিৰ পৰা অসমীয়া বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু সেইটো পৰীক্ষা যোৱাৰ আগতে তোমালোকে ভিডিঅ'টো চাই যোৱা। এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ' হয়, অলপ ছুটি হয় ভিডিঅ'টো। তোমালোকে ভিডিঅ'টো চাই যোৱা ধৈৰ্য সহকাৰে। প্ৰথমত তোমালোকে লিখাৰ নিয়মটো জানিব লাগিব। প্ৰথমত তোমালোকে কুৱেশ্যন লিখাৰ সময়ত, কুৱেশ্যনৰ এনচাৰ দিয়াৰ সময়ত তোমালোকে যিহেতু উত্তৰ দিব লাগিব, তোমালোকে এনচাৰ দি কেতিয়াও নিলিখিবা। এইটো বহুতো ছাত্ৰ ছাত্ৰী ভুল কৰি থাকে। এনচাৰ দি তেওঁলোকে উত্তৰটো লিখি যায়। এনচাৰ দি তোমালোকে এনচাৰ কেতিয়াও নিদিবা। তোমালোকে অসমীয়া পৰীক্ষাত তোমালোকে অসমীয়াই লিখিব লাগিব। উত্তৰটো দি লিখিবা। উত্তৰ দি লিখিলে তোমালোকৰ পৰীক্ষাত যিজনে তোমালোকৰ বহীত চেক কৰিব তেওঁলোকৰ মনত এটা ভাল লাগিব। তোমালোকৰ এনচাৰ দি অসমীয়া পৰীক্ষাত নিলিখে তোমালোকে লিখিবা। আৰু পিছত তোমালোকৰ টাইম মেনেজমেণ্ট বহুতো ছাত্ৰ ছাত্ৰীৰ অসমীয়া পৰীক্ষাত যিটো হয়, অসমীয়া পৰীক্ষাত বহুতো ছাত্ৰ ছাত্ৰীৰ টাইম মেনেজমেণ্ট নহয়। কাৰণ অসমীয়া লিখাত বহুত দাঢ়ি কমা সেইটো সকলোবোৰ দি লিখিব লাগে। বহুতো ছাত্ৰ ছাত্ৰীৰ টাইম মেনেজমেণ্ট নহয়। ইয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব, প্ৰথমত তেওঁলোকে যে শ্বৰ্টকেইটা কুৱেশ্যন যিকেইটা ছাত্ৰ ছাত্ৰী কনফাৰ্ম যিকেইটা জানে সেইকেইটা আগতে লিখিলে তেওঁলোকৰ বহুত ভাল হ'ব। আৰু পিছত যিকেইটা থাকিব সেইকেইটা তেওঁলোকে বনাই চনাই লিখিব লাগিব। বনাই চনাই লিখিলে তেওঁলোকৰ ইয়াৰ পৰা মাৰ্ক দিব। যাতে তোমালোকে যিমান পাৰা কুৱেশ্যনবোৰ এৰি থৈ নাহিবা, তোমালোকে লিখি থৈ আহিব। যি পাৰা তোমালোকে লিখিবা। ইয়াৰ পৰা তোমালোকৰ এটা মাৰ্ক দিব। আৰু তোমালোকে ভালকৈ লিখিবা। আৰু টাইম মেনেজমেণ্ট বহুতো ছাত্ৰ ছাত্ৰী নহয় অসমীয়া বিষয়ত। তোমালোকে ভালকৈ মেনেজমেণ্টটো কৰি ল'বা। তোমালোকে এইটো কৰিলে তোমালোকৰ বহুত এটা মাৰ্ক আহি যাব। আৰু তোমালোকৰ বাবে আৰু এটা দিছোঁ, তোমালোকে এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। মই এইটো অলৰেডি আগতে ভিডিঅ'টো বনাইছিলোঁ আৰু বহুতো ছাত্ৰ ছাত্ৰী হয়তো দেখা নাই এইটো ভিডিঅ'। তোমালোকৰ প্ৰথমত তোমালোকে জানা তোমালোকৰ অসমীয়াৰ লগত আৰু এখন বৈচিত্ৰ্যময় অসম নামৰ দ্যুতিপাঠ থাকে। সেইখনৰ পৰা তোমালোকৰ ডাইৰেক্ট 10 মাৰ্ক দি দিব। এইটো প্ৰতি বছৰে দি থাকে। 10 মাৰ্কছৰ একেই কুৱেশ্যনটো আহি যায়। আৰু সেইটো বহুতো ছাত্ৰ ছাত্ৰীয়ে এইখন কিতাপ নাচায়। আৰু সেইখন কিতাপ তেওঁলোকে ইয়াত মই অলৰেডি ভিডিঅ'টো কুৱেশ্যন এনচাৰখিনি দি দিছোঁ, পাৰিলে তোমালোকে চাই ল'বা। ইয়াতে বহুত তোমালোকে মুখস্থ কৰিব নালাগে। তোমালোকে চাই গ'লে তোমালোকৰ এটা ধাৰণা কৰি তোমালোকে লিখিব পাৰিবা। তোমালোকে এনচাৰকেইটা চাই ল'বা। দুটা পাৰ্টৰ তোমালোকে চাই গ'লে তোমালোকৰ 10 মাৰ্কৰ কাম তোমালোকে হৈ যাব। তোমালোকে 10 মাৰ্ক পাই যাবা ইজিলি হিচাপে। তোমালোকে অসমীয়াত পাছ কৰিব পাৰিবা যদি এনেধৰণৰ টিপছকেইটা ফ'ল' কৰা। তোমালোকৰ শ্বৰ্টকেইটা তোমালোকে লিখিবা। আৰু শ্বৰ্টকেইটা লিখাৰ পাছত তোমালোকে বৰ্ডকেইটা তোমালোকে বনাই চনাই লিখিব। লিখাৰ পাছত তোমালোকে নিশ্চয় ভাল এটা মাৰ্কছ তোমালোকে পাব পাৰিবা ইয়াৰ পৰা। যিখিনি ছাত্ৰ তোমালোকে দুৰ্বল হৈ আছা অসমীয়াত, সেইখিনি ছাত্ৰৰ বাবে মই এইটো কৈছোঁ, তোমালোকে বনাই চনাই লিখিলে যিকোনো এটা মাৰ্কছ পাবা। আৰু তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা। আৰু যিসকলে হয়তো তোমালোকৰ বন্ধুবৰ্গৰ তাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকে এনেধৰণৰ খবৰ জানিব পাৰে। অসমীয়া বিষয়ত বহুতো ছাত্ৰ ছাত্ৰী এইটো নাজানে কেনেদৰে লিখিব লাগে। এনচাৰ দি বহুতো ছাত্ৰ ছাত্ৰী লিখে। তোমালোকে উত্তৰ দি লিখিবা। আৰু তোমালোকৰ টাইম মেনেজমেণ্টৰ কথাটো অলৰেডি মই কৈছোঁ কেনেদৰে কৰিব লাগে। আৰু তোমালোকৰ বৈচিত্ৰ্যময় অসমত 10 মাৰ্কছ দিব, এইটোও মই কৈছোঁ। আৰু তোমালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰি থৈ দিবা। আৰু চেনেলটো প্ৰথম হ'লে ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যনটো অন কৰি থৈ দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ ন'টিফিকেশ্যন সদায় পাবলৈ। ধন্যবাদ।